যে আমাক এসটিটো দিবনে নিদি আমাক তো সন্দেহ লাগিছে মানে যে আমাক এসটিটো দিবনে নিদি আমাক তো সন্দেহ লাগিছে মানে সম্পূর্ণ থকা দৰকাৰ গতিকে এইখিনি সোৱা দৰকাৰ আছে বুলি ভাবিছো দুজন চুক্তি স্বাক্ষৰকাৰী আছো ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু মই নিজে চুক্তিৰ স্বাক্ষৰকাৰী আছিলো চলিছে চলিছে চলিব এই জুই চলিছে চলিছে চলিব কাজল আজি থাকিছে কাজল আজি থাকিছে ৰাজনীতি কৰানো চলিব ৰাজনীতি কৰানো চলিব we want justice we want justice no justice no rest সহজ ভাষাত আমি এটা বেলেগ শব্দ কওঁ কিন্তু সদনৰ ভিতৰত সেই শব্দটো মই ক'ব খোজা নাই কিন্তু দুটা শব্দতে আমি কৈ দিওঁ এইটো এটা বেলেগ কথা কিন্তু ল এগেইনষ্ট ডিসেপটিভ ম্যাৰেজ যিখিনি কথা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে ক'লে এইখিনিক সংলগ্ন কৰি ফেব্ৰুৱাৰীৰ শেষ বিধানসভাত আমি সেই বিলখন আনিম তাৰমানে যিমানখিনি ইলেকশ্যনৰ সময়ত মিটিঙত কৈছিলো লেন জেহাদ লাভ জেহাদ যিমান কৈছিলো প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলা দিম বুলি কৈছে একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলা 3000 কে বুলি কৈছে মই এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছে আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে প্লিজ একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব আজি মই একো নকওঁ আৰু চাহ শ্ৰমিক একদম আপুনি নিশ্চিত কিমান দিব না এটা চাহ শ্ৰমিকক মজুৰিটো কিমান দিব এইটো হৈ গল চাহ শ্ৰমিকৰ হেৰিয়া না চাহ শ্ৰমিকে যিমান বিচাৰিব সিমান দিম তেওঁলোকে কথা পাতি লওক প্লিজ শুনক অখিল গগৈ ডাঙৰীয়া হৈছে প্লিজ আপোনাৰ যেতিয়া কাৰ্ডবিলাক শেষ হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে হয়নে নহয় সকলোকে দিব আৰু 3000 কে দিব কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিল 3000 কে দিম বুলি কিজানি 3100 হৈ যায় থাকক এই কাৰণে সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহ হৈছে সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেই কাৰণে চাকৰি থকা মানুহ নালাগে বাকি সবকে মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হলেও দি দিয়ে য'ত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে বন্ধু নালাগে ইমান দিন এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি ধন্যবাদ বুদ্ধিটো দি দিলে আপোনালোককো ধন্যবাদ আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে আপুনি মানুহটো কাৰ আচলতে মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই আপুনি মাল শব্দ এটা কৈছিলে অধ্যক্ষ মহোদয়ে এক্সপান্ড কৰা নাই না কৰা নাই মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি গতিকে অখিল গগৈ মালটো কাৰ এটো আপোনাৰ অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল মই খুদি লৈছো মই আগত আপুনি যেতিয়া চিপিনিছা এখনৰ পৰা অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল ঠিক আছে এটো আপুনি নিজে নিজে উঠাই লওকচোন নিজে উঠাই লওক দেখিবলৈ বেয়া হৈছে অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় এক্সপান্ড কৰিম বুলি কৈ দিয়ক প্লিজ অধ্যক্ষ মহোদয় সাংবিধানিক মৰ্যাদাটো তললৈ নামিছে এক মিনিট মই নিজে বুজি শব্দটো শুনি লওক মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক মই কোৱাটো উঠাই দিয়ক মোৰ কোনো আপত্তি নাই মই কোৱাটো মালটো টকা মাল ইজ নট আনপাৰ্লিমেণ্টাৰী ৱৰ্ড আপনাৰ পাৰ্লিমেণ্টাৰী ৱৰ্ড হয় প্লিজ আপনার পুলিশে মালটো খাব মাননীয় অধ্যক্ষ মহোদয় এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব
তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে, কথা বাৰ্তা কম পতা যায়, সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হলেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি দিব। আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত? আৰে তেখেতৰ বিয়া পাতক, চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয়, চৰকাৰ আহিলেহে কিয় বিয়া পাতায়? ৰখি আছে, চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব। মানে এটা প্ৰব্লেম কি জানে, আপুনি যেতিয়া থাকে বেলেগে কথা ক'বলৈ ভয় কৰে, গতিকে বিজেপিৰ ভিতৰত এনেকুৱা ঘৰুৱা কথাবিলাক নোলায়। প্লিজ, আমি চব মিলা প্ৰীতিয়ে থাকো কাৰণে ঘৰুৱা কথা পাতো, আৰু ঘৰুৱা কথাটোক আপুনি এনে পিজুচৰ জৰিয়তে ডাঙৰ এনে কৰি দিয়ে। অলপ প্ৰসংগলৈ প্ৰসংগত যাব নালাগে। আপুনি পিজুচক যিটো দায়িত্ব দি থৈছে, কালিতো আমাৰ দেৱবৰ্তা আৰু মোৰ ওপৰত যিখন ৰোলাৰ চলাইছে সেইখন ৰোলাৰ মুঠতে দুনীয়া মানুহে গালি পাইছে তাক। এতিয়া আমি শেষ কৰিব লাগিব প্লিজ, প্লিজ, আৰু বহুত বিল আছে আমাৰ। যেতিয়াই মই ক'লো অখিল গগৈ কাৰ মানুহ, মনোৰঞ্জন তালুকদাৰে ক'লে আপোনাৰ মানুহ। প্লিজ, কিন্তু honorable MLA, please sit down. তালুকদাৰ ডাঙৰীয়া, Please silent, sit down. Please. এইটো মই লগাই দিছো দে, আপুনি ভিডিঅ' চাওক। অখিল গগৈ ডাঙৰীয়াই ভিডিঅ' চাব লাগে। মই যেতিয়া ক'লো অখিল গগৈ কাৰ মানুহ, মনোৰঞ্জন তালুকদাৰে আমাৰ পাৰে দেখুৱাই দিছে। যি একদম আপুনি আজি ভিডিঅ'টো চাব। কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অলপ ভুল কৰিলে, মোৰ ফালে দেখুৱাই দিছে, মই লাহেকৈ গুচি দিছো যাতে আঙুলিটো পিজুচৰ ফালে গুচি। এইটো মোৰ নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া। ছাৰ ঘটীয়া শব্দটো ইয়াত এক্সপাণ্ড কৰিব লাগে নেকি? নালাগে, নালাগে নহয়, অসমীয়া শব্দ দিওঁ। সেইটো ঘটীয়াটো মানে আমাৰ এজন মানুহ বিৰাট খাতে ঘটীয়া শব্দটো। এজন মানুহ বেলেগ অধ্যক্ষ মহোদয়, ইলেকশ্যন হওক নহওক, জিকক হাৰক, সেই নেতাজনৰ বিয়া কিন্তু আমি চবে খাব লাগিব, সেইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই। আপুনি মই ইমান ভয় খাই গলো, বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো, এই তোৰ বয়স হৈছে বিয়া কৰ, ঘৰত দেউতা আমাৰ ৰখি আছে, মাক বোৱাৰী এগৰাকী লাগে বিয়া পাত। আপুনি কণ্ডিশ্যন দিছে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি, হাৰি গলে কি হব? তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব নেকি? সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে বেলেগ নালাগে আৰু চলি যাব। মাননীয় অধ্যক্ষ মহোদয়, যি নহওক পবিত্ৰ সদনক মই ধন্যবাদ জনাইছো, আৰু স্বাধীনতাৰ ইমান বছৰ পিছত এই বিলখনক অসমৰ নিপীড়িত নিষ্পেষিত সমাজৰ মহিলাসকললৈ আমাৰ শ্ৰদ্ধাঞ্জলি বুলি ধৰি ল'ব লাগে। ইয়াতে যিটো পুলিচৰ কথা কৈছে, মই এই লাইনটো আপোনালোকক পঢ়াই দিছো যাতে আপোনালোকৰ কনফিউজন নাথাকে। The Gaubura village quasi parent or legal guardian of the contracting party of the polygamous marriage shall, if dishonestly, যদি honestly কয় মই জানো মই একো কৰিব নোৱাৰো, this provision is not applicable. Dishonestly, fraudulently hide and intentionally take part in performance and solemnization of polygamous marriage shall be punished with 2 years and fine of 1 lakh. তাৰমানে যেতিয়ালৈকে তেওঁ অনেষ্ট থাকিব যে বিয়া কৰিছে নিজে কৰিছে মোৰ ক'বলগীয়া একো নাই, মই নাজানো বা জানিছো কিন্তু মই ইয়াত মোৰ সন্মতি নাই, there is no punitive action against that person. বেলেগ কথা, পুলিচেতো ভাল কথাও কেতিয়াবা জাগাই জাগাই মোৰ কথাখিনি কৈ লওক, নহ'লে ৰিডমটো ভাঙি যায়, তাৰপিছত ক'ব মই উত্তৰ দিম। So this clause will be applicable. এই একটো কি, যেনেকে যিকোনো মাৰ্ডাৰ কেছত এটা গ্ৰুপ যে এওঁলোকে মিলি কনস্পিৰেচি কৰিছিল, ইয়াতে তেতিয়াহে এই প্ৰভিজনটো এপ্লিকেবল হ'ব যদি কোনোবাৰ দেউতাক মাকে এনকাৰেজ কৰে যে প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই, তই দ্বিতীয়জনী বিয়া কৰ, যিটো আপোনালোকে কৈ আছিলে। প্ৰথমজনীৰ বেমাৰ হ'ল, দ্বিতীয়গৰাকী কৰা। যদি দেউতাক মাকে they become friends, they become partner in the crime. Kaji, if he become partner in the crime, niyomate their punishment equal hobo lagisil 7 and 8 years. But because they look aged hobo, hekane knowing that they are partner in the crime, ami etu cognizable offense kora nai. It is a non-cognizable offense. 2 বছৰ মানে জেলুন 2 বছৰ মানে পুলিচে গ্ৰেপ্তাৰ কৰিব নোৱাৰে, কোৰ্টেহে
ডিসিশন ল'ব পাৰে যেটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে যে পুলিচ উইল মিসইউজ কগনাইজেবল অফেন্স নহলে it is a non cognizable offense gotika police ekku koribo noare in this case only trial court can take action against them iyat kono jaminor iyate greptar korar provision nai it is a bailable section of law সেই কারণে কোর্টে যদি আলটিমেটলি ডিসাইড করে যে লৰাজনে বিয়া কৰাব ইচ্ছা কৰা নাছিল বাপেক মাকে খুন্দি থাকিলে এই তোৰ প্ৰথম জনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই বাচ্চা জন্ম দিব পৰা নাই বাচ্চা জন্ম দিব পৰা নাই অতিষ্ঠ হৈ দ্বিতীয় বিয়া কৰালে দেন more than the boy দেউতাক মাক বেছি দুখী হয় so when they will be partner in a crime তেতিয়াহে এই provision will attract কিন্তু যদি they are not partner of the crime that this provision will not applicable সেই কাৰণে এই provision to পঢ়ি ললে আপোনালোকে দেখিব তাত কেইবাটাও ৰাইডাৰ দিয়া হৈছে dishonestly fraudulently intentionally yat keibataw rider dia hoise so that police cannot touch them aru offense ami matro 2 bochor rakhisu trial court he punishment dibo paribo not by police odhyaksha mohoday moi punor ebar amar ataike moi obhinondon janam dhonyabad janam amar ohomor bidhan sabhar itihakhot ji khomu ajiloike samajok poriborton korar ঐতিহাসিক আইন পাস হৈছে এখন বিধানসভায় তাৰ ভিতৰত আমাৰ এইখন বিধানসভাও এনে এক মহান সামাজিক সংস্কাৰৰ সাক্ষী হৈ থাকিব পাৰিব আমাৰ প্ৰতিজনৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত প্ৰতিজনৰ বাবে ই গৌৰৱৰ ক্ষণ এই আইনখন সৰ্বসন্মতিক্ৰমে যাতে অসমৰ নাৰী সমাজলৈ এটা মেছেজ যায় যে দিস হাউস ইজ ইউনাইটেড ইন সেফগার্ডিং দেয়ার ইন্টারেস্ট ইরেসপেক্টিভ অফ রিলিজিয়ন সেই মেছেজটো যাতে আমি দিব পাৰো সকলোকে মই অনুৰোধ কৰিম যাতে সৰ্বসন্মতিক্ৰমে এই আইনখন আপোনালোকে মন্ত্ৰী ডাঙৰীয়া ডেফিনেটলি শিক্ষা ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰো দৰকাৰ শিক্ষক ছাত্ৰ অভিভাৱক এটা সমন্বয়ৰ প্ৰয়োজন হয় এই সমন্বয়টো আনিবলৈ চেষ্টা কৰিছে চৰকাৰে যিমান পাৰে কিন্তু তাৰ লগতে এই আটাইবিলাকক পৰিচালনা কৰিবৰ কাৰণে যেটো এডমিনিষ্ট্ৰেশ্যন ডিস্ট্রিক্ট এডমিনিষ্ট্রেশন থাকে আমি এলিমেন্টারি এডুকেশনৰ ডিস্ট্রিক্ট অফিসারে কওঁ বা অন্যান্য যিবিলাক ডিস্ট্রিক্ট লেভেলৰ অফিসার থাকে সেই অফিসারবিলাক সিনচিয়ার হয় না নহয় তেওঁলোকে সময়মতে ইনস্পেকশন কৰিছে না নাই তেওঁলোকৰ লেপসেছবিলাক তেওঁলোকে চাইছে না নাই বিষয়বিলাকো চিন্তা কৰিব লাগে মই এটা সৰু এক্সাম্পল দিছো এইটো মই আপোনালৈ হোৱাটসঅ্যাপ কৰি পাস কৰি দিম আৰু হাৰ্ড কপি লাগিলেও মই দিব পাৰিম মই মোৰ অঞ্চলৰ কথা কৈছো বিটিসি অঞ্চলত আজি বিটিসি অঞ্চলত যেটো আমি এপয়েন্টমেন্ট দিব নোৱাৰো বিটিসি মানে সেকেন্ড গ্ৰেড অফিসাৰ গেজেটেড অফিসাৰৰ পৰা আৰম্ভ কৰি মাত্ৰ এডুকেশন ডিপাৰ্টমেন্টত আপোনালোকে গ্ৰেড 2 গ্ৰেড 1 গোটেই এসিস্ট্যান্ট ইন্সপেক্টৰ যি সকলক কয় ইন্সপেক্টৰ অফ স্কুল যিবিলাকক কয় তেনেকুৱাকে 17টা অফিসাৰৰ পোষ্ট খালি আছে এটা সৰু এৰিয়া গতিকে অলমোস্ট নাই বুলি ক'লে হয় কেনেকে এডমিনিষ্ট্ৰেশ্যনটো নাথাকিলে এখন স্কুল চলিবৰ কাৰণে হেডমাস্টাৰ শিক্ষকসকলৰ ওপৰত প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল থাকে বাকিবিলাকৰ ওপৰত আৰু তেওঁবিলাকে যদি ঠিকমতে কাম নকৰে তেওঁবিলাকক চাবৰ কাৰণে জেনাৰেল এডমিনিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ থকা দৰকাৰ গতিকে এইখিনি সোৱা দৰকাৰ আছে বুলি ভাবিছো এটো হৈছে মোৰ প্ৰথম পৰামৰ্শ মাত্ৰ 5 মিনিট সময় মোৰ দ্বিতীয় পৰামৰ্শটো হৈছে 2.5 মিনিট আপোনাৰ 2.5 মিনিট দিয়া আছে না না 5 মিনিট আছে আমাৰ গোটেইটা টাইমটো মই হেৰি কৰিছো ইয়াত লিখা আছে 2.5 মিনিট গতিকে দ্বিতীয় প্ৰস্তাৱটো হৈছে খুব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ময়ো কেবাবাৰো কৈছো তেওঁ এখন বিজ্ঞান কলেজ ডিগ্ৰী কলেজ তাতে দিছে 80% কমপ্লিট হৈছে ইতিমধ্যে এই বিজ্ঞান ডিগ্ৰী কলেজখনত ডিগ্ৰী বিজ্ঞানত পঢ়িবৰ কাৰণে সমগ্ৰ কালেগাঁও এৰিয়াত মই আপোনাক কৈছিলো শিক্ষামন্ত্ৰী মহোদয় এখনো বিজ্ঞান হাই সেকেন্ডাৰী নাই অথচ কালেগাঁওৰ ওচৰে পাজৰে হাই সেকেন্ডাৰী 5খন আছে 5খনতো এখনতো বিজ্ঞান হাই সেকেন্ডাৰী নাই যাৰ কাৰণে সেই বিজ্ঞান ডিগ্ৰী কলেজখনত কোনে পঢ়িব এতিয়া কৰ পৰা আহিব পঢ়িবলৈ এই খুব গুৰুত্বপূৰ্ণ এইটো বিষয় যে স্পেশালি 80% কমপ্লিট হৈছে হয়তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেবাখনো কলেজ একেলগে ওপেনিং কৰিব তেতিয়া এইখন কলেজ হয়তো পঢ়ি যাব তাৰ পিছত যেটা ক্লাছ আৰম্ভ হ'ব কৰ পৰা এটা ষ্টুডেন্ট আহিব মই আপোনাক 3খন হাই সেকেন্ডাৰী নাম দিছো যত নেকি প্ৰত্যেকখন হাই সেকেন্ডাৰীত 200 কৈ লৰা ছোৱালী বছৰত তেওঁলোকৰ পাস কৰি উলাই গতিকে 600 লৰা ছোৱালীৰ
নিশ্চয় 200 বা 300 সায়েন্স পঢ়িব তেওঁলোকে পঢ়িবৰ কাৰণে ব্যৱস্থা নাই ইয়াৰ উপৰিও চেয়াৰমেন ডাঙৰীয়া যে এডুকেশ্যন ডিপাৰ্টমেণ্টটো ইমান ডাঙৰ ডিপাৰ্টমেণ্ট নিউ এডুকেশ্যন পলিচি লোৱাৰ ফলত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে যিখিনি কাম কৰিবলৈ প্ৰচেষ্টা চলাইছে তাৰ ভিতৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে আমাৰ কিছুমান লেবছ আছে মোৰ অলপ আগতে উৎপল বৰা ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছে মোৰ যেহেতু সময় নাই 100% মোৰ তেওঁৰ বক্তব্যত সমৰ্থন আছে বিশেষকৈ হাই ছেকেণ্ডেৰীবিলাকত টিচাৰ এপইণ্টমেণ্টৰ সময়ত হাই স্কুলত যেতিয়া এপইণ্টমেণ্ট দিব লগত হাই ছেকেণ্ডেৰীখন আছে গ্ৰেজুৱেট টিচাৰৰ লগত যদি MA MSc টিচাৰবিলাক এপইণ্টমেণ্ট আপোনালোকে লয় কাৰণ MA MSc টিচাৰবিলাকো গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে এপইণ্টমেণ্ট পাইছে এইবিলাকক যদি প্ৰিফাৰেঞ্চ দিয়ে অবভিয়াছলি আপোনালোকে যিবিলাক হাই ছেকেণ্ডেৰীত এপইণ্টমেণ্ট দিলে কিছুদিন আগতে মাত্ৰ 14-15 দিন আগত তাতে এখন হাই ছেকেণ্ডেৰীত 4জন টিচাৰ লাগে আপোনালোকে ক'ৰবাত এজন দিব পাৰিছে ক'ৰবাত দুজন দিব পাৰিছে একেলগে সকলোবিলাক দিব লাগে সেই কথাটো মই ক'ব বিচৰা নাই গতিকে বৰা ডাঙৰীয়াৰ কোৱাৰ নিচিনাকৈ এই কনচিডাৰেশ্যনটো যদি আনে তেতিয়াহ'লে সামূহিকভাৱে এটা বছৰ দুটা বছৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে পাব আৰু তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো সুকলমে চলি থাকিব লাগিব এতিয়া BTC এৰিয়াত মই কৈছোঁ যদি উৎপল বৰা ডাঙৰীয়া সেই কথাটো কৈছে যিমান স্কুলত মেট্ৰিক চেণ্টাৰ আছে যিমান স্কুল হাই ছেকেণ্ডেৰী আছে এইবিলাকত যেহেতু পৰীক্ষা হয় যদি জেওৰাখন নাথাকে পাকা ৱাল নাথাকে তাত চেণ্টাৰ নিদিয়ে গতিকে BTC এটা সিদ্ধান্ত লৈছে ইতিমধ্যে যে BTCৰ মেট্ৰিক চেণ্টাৰ নথকা স্কুলবিলাকত য'ত বাউণ্ডাৰী নাই তাত কম্পালচৰি বাউণ্ডাৰী দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে মই ভাবোঁ বৰা ডাঙৰীয়া সমগ্ৰ অসমৰ মেট্ৰিক চেণ্টাৰ আৰু হাই ছেকেণ্ডেৰীবিলাকত য'ত পৰীক্ষা হয় সেইবিলাকত যদি ৱালৰ ব্যৱস্থা কৰে মই ভাবোঁ এইটো যথেষ্ট সুবিধা হ'ব আদাৰৱাইজ প্ৰত্যেকটা ডাঙৰ ৰাস্তাৰ ওচৰত যিবিলাক LP স্কুল আছে সেইবিলাকৰো ৱাল নাই তাত ল'ৰা ছোৱালীবিলাকে দৌৰি গ'লে শিক্ষকৰ হাহাকাৰ দুজন শিক্ষক 5টা ক্লাছ পিছে পিছে দৌৰি যাব নোৱাৰে ষ্টুডেণ্টৰ গতিকে ৰাস্তাত এক্সিডেণ্ট হোৱাও দেখা যায় সেইবিলাকতো ৱালৰ প্ৰয়োজন আছে গতিকে শিক্ষা ব্যৱস্থাটো উন্নত কৰাৰ লগতে শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰ ছাত্ৰীখিনিও জীৱন আমি ৰক্ষা কৰিব লাগিব গতিকে মই এইখিনিকে কৈ বহুত শিক্ষা ব্যৱস্থা আগুৱাই লৈ যাবলৈ এইখন চৰকাৰে প্ৰচেষ্টা চলাইছে এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়াক BTCৰ যিটো সমস্যা মই তেখেতলৈ মই পঠিয়াই দিম তেখেতে যাতে এইটো চাই বিশেষকৈ গ্ৰেড 1 গ্ৰেড 2 অফিচাৰ আমি এপইণ্টমেণ্ট দিব নোৱাৰোঁ ৰাজ্য চৰকাৰে দিয়ে এই ব্যৱস্থাটো যাতে কৰে আৰু যি ছায়েন্স ষ্ট্ৰীম বিচাৰিছোঁ সেই 2খন বা 3খনত দিলে কলেজখন ৰান কৰিব পাৰিব থেংক ইউ স্পীকাৰ মহোদয় মানগোনাং বুংথিগিৰি গেদেমা মন্ত্ৰী মহোদয়ৰ পৰা মই উত্তৰ পাইছোঁ কিন্তু উত্তৰত মই সন্তুষ্ট হ'ব পৰা নাই আমি সকলোৱে জানো যে 2020 চনৰ 27 জানুৱাৰীত BTR একৰ্ড হৈছিলে আৰু সেই একৰ্ডটো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শান্তিৰ চুক্তি বুলি আখ্যা দিছিলে যেতিয়া BTR চুক্তি হ'বলৈ গৈ আছিলে সেই সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰা হৈছিলে আপোনালোকে সকলোৱে জানে যে আমাৰ অঞ্চলত বহু বছৰ ধৰি আন্দোলন সংগ্ৰাম হৈছিলে আৰু এই আন্দোলন আৰু সংগ্ৰামৰ অজুহাত দেখুৱাই চৰকাৰী বিষয়াসকলে স্কুল জৰীপ কৰা নাছিলে স্কুলৰ কাৰণে পাৰ্মিশ্যন দিয়াৰ কাম কৰা নাছিল ৰিকগনিশ্যনৰ কাম কৰা নাছিলে কলেজৰ কনকাৰেন্সৰ কাৰণে কাম কৰা নাছিল বা তেনেকুৱা সেই সময়ত হয়তো তেনেকুৱা পৰিৱেশ নাছিল যাৰ কাৰণে চৰকাৰে বান্ধি দিয়া যিটো নিয়ম সেই নিয়মৰ আওতাত আমাৰ BTR অঞ্চলৰ স্কুল কলেজ যি ধৰণৰ প্ৰভিন্সিয়েলাইজ হ'ব লাগিছিলে সেই ধৰণৰ প্ৰভিন্সিয়েলাইজ হোৱাটো আমি দেখিবলৈ পোৱা নাই আমি এই সদনত দুজন চুক্তি স্বাক্ষৰকাৰী আছোঁ ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু মই নিজে চুক্তিৰ স্বাক্ষৰকাৰী আছিলোঁ আমি আশা কৰিছিলোঁ যে চুক্তিৰ যি দফা 6.3 6.3 যি ক্লজত আছিলে যে বিশেষভাৱে স্পেচিয়েলি BTR অঞ্চলত থকা বড়ো অসমীয়া বেংগলী আৰু অন্যান্য যি মাধ্যম আছে আৰু লগতে BTRৰ বাহিৰত বড়ো যি মাধ্যম আছে এই মাধ্যমবিলাক চৰকাৰে বান্ধি দিয়া যিটো মানে ক্ৰাইটেৰিয়া আছিলে এইবিলাক যাতে চোৱা নহয় তাত যাতে স্পেচিয়েল কনচিডাৰেশ্যন দিয়া হয় তাৰ কথাটো আমাৰ BTR একৰ্ডত সন্নিৱিষ্ট কৰা হৈছিলে 6.3 ক্লজত এই কাৰণে মোৰ প্ৰশ্নটো আছিলে 6.3 ক্লজ মতে চৰকাৰে আমাৰ স্কুল আৰু কলেজবিলাক চৰকাৰীকৰণ কৰিবৰ কাৰণে কি সিদ্ধান্ত লৈছে এই কথাটোকে মই মন্ত্ৰী মহোদয়ৰ পৰা আপোনাৰ জৰিয়তে মই জানিব বিচাৰিছোঁ অনাৰেবল মিনিষ্টাৰ যিসকল বাকী থাকি যায় তেওঁলোকৰ কাৰণে BTCয়ে এখন পৃথক নিজা
কাউন্সিলৰ প্ৰভিন্সিয়েলাইজেশ্যন আইন কৰি ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই পৰামৰ্শ আগবঢ়াইছোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ লৰেন্স ইছলাৰী MLA ডাঙৰীয়াই যেটো BTR একৰ্ডৰ ক্লজৰ অধীনত আমাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো ৰেজ কৰিছে। মোৰ ইয়াত আমাৰ সন্মানীয় ইৰিগেশ্যন মিনিষ্টাৰ ডাঙৰীয়াই যেটো ৰিপ্লাই দিলে তেখেতৰ প্ৰশ্নৰ উত্তৰত, স্পেচিফিকেলি তেখেতৰ উত্তৰত মই হেতুকে দেখা পালোঁ যে অনলি ফৰ BTC এৰিয়া BTR একৰ্ডৰ 6.3 দফা মতে BTC এলেকাত মানে BTC এলেকাত যিমানখিনি স্কুল আছে এইবোৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো মাত্ৰ উল্লেখ কৰা হোৱা নাই। আউটসাইড দি BTR এলেকা আমাৰ ধেমাজি, লখিমপুৰ, গোলাঘাট, শিৱসাগৰ, কামৰূপ, গোৱালপাৰা এইবোৰ এলেকা, এইবোৰ জিলা যিবিলাক বড়ো মিডিয়াম স্কুল আছে, যি স্কুলবিলাকে এতিয়ালৈকে ভেঞ্চাৰতে আছে, প্ৰভিন্সিয়েলাইজ হোৱা নাই, এইবোৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণেও BTR একৰ্ডৰ 6 দফাত যেহেতু উল্লেখ কৰা আছে, সেই হিচাপে এই আমাৰ লৰেন্স ইছলাৰী ডাঙৰীয়াৰ যিটো প্ৰশ্নৰ উত্তৰ, সেই উত্তৰটো BTC এলেকাত মাত্ৰ কনফাইন নাৰাখি আউটসাইড BTC এৰিয়াত থকা বড়ো মিডিয়াম স্কুলবোৰৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো কেনেকৈ প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে ব্যৱস্থা কৰাটো ভাল হয়, ইয়াৰ ওপৰত আমি সেইটো বিচাৰিছোঁ। এইটো এটা কথা। আৰু আমি জানো যিহেতু এইবোৰ অঞ্চলৰ স্কুলবিলাকৰ অৱস্থা একেবাৰে বেয়া, বড়ো মিডিয়াম স্কুলবিলাক এতিয়া মানে মৰিবলৈ লৈছে। গতিকে এই স্কুলবিলাক এতিয়াই যদি প্ৰভিন্সিয়েলাইজ কৰা নহয়, অসমৰ এতিয়াৰ যিটো আইন, প্ৰচলিত আইন, এই আইনৰ দ্বাৰা দি যিহেতু এই স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাটো সম্ভৱ নহয়, গতিকে একৰ্ডৰ দ্বাৰা দিহে এইটো সম্ভৱ হ'ব বুলি এটা আন্দোলনৰ পৰিসমাপ্তি ঘটোৱাৰ স্বাৰ্থত এটা একৰ্ড কৰা হৈছে। আৰু এই একৰ্ডৰ স্পিৰিট মতে মই ভাবোঁ যে এইবোৰ এলেকাৰ বাহিৰত থকা যিবিলাক স্কুল আছে, এই স্কুলবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ অত্যন্ত দৰকাৰ আছে। যিটো প্ৰচলিত আইনৰ দ্বাৰা দি সম্ভৱ নহয়, সেইটো সম্ভৱ কৰিবৰ কাৰণে একৰ্ডটো কৰা হয়। আৰু একৰ্ডত থকা এই দফা মতে ইয়াৰ কাৰণে আমি এই বাহিৰত থকা স্কুলবিলাকক প্ৰভিন্সিয়েলাইজ কৰাৰ দৰকাৰ আছে। দ্বিতীয় কথা হ'ল যে আমাৰ এতিয়া 6 শিডিউল এলেকাৰ যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰ, এইটো আমি বেলেগেই ডিছকাশ্যন কৰিম। ইয়েছ, 2003 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা BTC চুক্তি মতে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো ফুলি BTCৰ হাতত এইটো ট্ৰেন্সফাৰ কৰা ছাবজেক্ট। আৰু ইয়াৰ কাৰণে আমি ছেপাৰেট BTC অথৰিটিৰ ফালৰ পৰা লেজিসলেটিভ যেটো পাৱাৰ আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টটো কেনেকৈ চলাব লাগে, আমি কি কৰিব বিচাৰোঁ, সেই মৰ্মে চলাবৰ কাৰণে আমাৰ হাতত এটা পাৱাৰ আছে লেজিসলেশ্যন কৰিবৰ কাৰণে, আইন বনাবৰ কাৰণে। এই হিচাপে সেই মেটাৰটো আমি বেলেগ দিনত আমি আলোচনা কৰিম। এই কথাটো ইয়াত মই আনিব খোজা নাই। এটা কথা আকৌ ইয়াত আছে, 10টা কলেজ অলৰেডি যেহেতু অসম চৰকাৰৰ ফালৰ পৰা মানে কি কয় আমাৰ যেটো ভেঞ্চাৰ আছিলে, সেইটো অসম চৰকাৰৰ পৰা প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছিলে। কিন্তু এতিয়া প্ৰভিন্সিয়েলাইজেশ্যন এগৰ আণ্ডাৰত এইটো আনা হোৱা নাই। আমাৰ SOPD ফাণ্ডৰ পৰা এইবিলাক কলেজটো চলাবৰ কাৰণে আৰ্থিকভাৱে যিমানখিনি প্ৰভিন্সিয়েলাইজ কলেজৰ টিচাৰবিলাকে সুবিধা পায়, এইখিনি সুবিধাখিনি দিয়া হৈছে, কিন্তু এইটো ফুল ফ্লেজেডভাৱে প্ৰভিন্সিয়েলাইজ কৰা হোৱা নাই। আৰু সেইটো SOPD ফাণ্ডৰ পৰা যে দি থকা হৈছে, সেইটো কিন্তু আমি জনামতে কেবিনেটত এতিয়ালৈকে এপ্ৰুভাল কৰা হোৱা নাই। গতিকে এইটো কেবিনেটত এপ্ৰুভাল কৰিবৰ কাৰণে যাতে ব্যৱস্থা কৰা হয়, মই আমাৰ অনাৰেবল মন্ত্ৰী মহোদয়ৰ পৰা এইটো বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ रामा महिलारि BTC लिडारशिप बिथांजों जुदि आसाम सरकारा कनसालटेसन खालामनायाव हाग्रामा महिलारि बिथाङा जेबो आपत्ति गैया, मैया होननाय बायदि, दाखालि होननाय बायदि, समफोर होननाय बायदि, मन्दखारिनो ST होनायाव जेबो उसुबिदा गैया होननाय बायदि गाबोनबो जुदि होननाय जायोब्ला गमामायैनो बेयो गोरलैयैनो बारलांगोन। बेयो जोंनि थाखाय दुखु गोनां बाथ्रा, बेयो जोंनि थाखाय आनफर्चुनेट बाथ्रा जादों। बेनि थाखायनो जोंनि आन्दोलना गोख्रोंनिफ्राय गोख्रोंसिन जानांगोन। बेनि थाखायनो जोंनि स्टेन्डआ गोख्रोंनिफ्राय गोख्रोंसिन जानांगोन। मानोना बे मोनद' हारिया गाबोन ST जानाय लोगो लोगो जोंनि गथ' गथाय, जोंनि फंबाय बिनानावमोनहा दिनै स्कुलाव कलेजाव फरायदों,
बिथांमोना गाबोन ग्रेजुवेट जागोन बिथांमोना गाबोन मास्टार डिग्री पास जागोन बिथांमोना गाबोन सरकारि साख्रि लानो गोनां जागोन बिथांमोना साख्रि मोननाय नङा बै एडभान्स आरो जौगाखानाय आरो सुबुं अनजिमा गोबां थानाय हारिया बे साख्रिखौबो सेगोन रांखान्थियावबो बिथांमोना सेगोन राजखान्थि VCDC इलेक्शननिफ्राय लानानै पन्चायत इलेक्शननिफ्राय लानानै टाउन कमिटिनि इलेक्शननिफ्राय लानानै जोंनि BTC इलेक्शन आरो जोंनि नैबे रिजार्भ जानाखि सिट बेवहाय बिथांमोना गासैबो माने बाहागो लानायनि बिथांमोना मोन्थाइखौ मोनगोन दा बेखायनो बिथांमोना मोन्थाइ मोननाय माने जोंनि मोन्थाइया गोमानाय आरो जोंनि मोन्थाइखौ खोमानानै गावनि मोन्थाइखौ खोमानानै सोरबाया माने सोरनोबा मोन्थाइ होनो नागिरदों बेखौ जों माब्लाबाबो गनायनो हाया आरो जोङो सहाय खालामनो हाया बेनि थाखायनो सोमावसारनानै मोननाय जे सेट शिडिउल सोमावसारनानै मोननाय जेनाखि जोंनि BTC बेखौ जोङो माब्लाबाबो जोङो बेखौ माने सायाव हांगारजों जाहोनो हाया बेखौ जोङो गोमालांहोनो हाया बिनि राजखान्थियारि मोन्थाइ बिनि माने रांखान्थियारि जौगाथाय बिनि सोलोंथाइनि जेनाखि जौगाथाय बिनि जोंनि ट्राइबेल हारिफोरनि जेनाखि मोनसे प्राप्य आरो ट्राइबेल हारिफोरनि जेनाखि मोनसे राइट्स बेखौ जोङो मालाबाबो जोङो हेव थांहोनायनि बाथ्रा जोङो मालाबाबो लुबैया बेनि थाखायनो आं गोबां बाथ्रा बुंनो लुबैयाखै दिनै जोङो दुलाराय बर' फरायसा आफाद बिनि थाखायनो ट्राइबेल संघ बिनि थाखायनो गुबुन गुबुन आफाद जोङो दिनै ज' जादों बिनि थाखायनो नोंथांमोनखौबो खावलायहरनाय जादों मानगोनां नोंथांमोन दिनैनो जोंनि आन्दोलना सरकारनि हेंथायै लानाय बे आन्दोलन आरो बै मोनद' हारिखौ जोंहा जेबो बेवहाय माने सोंखारिनानै बुंनो थाखाय जोङो बेवहाय जों लुबैयाखै मानो होनबा जोंनि दावाया दिनै सरकारा बेखौ रिथिं खालामनांगौ सरकारा बेखौ माने सानफिननांगौ बे मोनद' हारिखौ ST होनायनि बदलै बिथांमोननि जौगानायनि थाखाय बिथांमोना मा बेलेग रास्ता मा बेलेग माने बेबस्था खालामनो हायो बिथांमोननि बाथ्रा नाथाय दिनै क्राइटेरियाबो मिलाया दिनै बिथांमोनखौ जोंखौ क्राइटेरिया मिलायै बे हारिखौनो जोंनि केटेगरियाव जुदि सोयोब्ला जों गोमालांगोना बियो एकेबारे 100% सियर বিলখন তাৰমানে ৰাজ্যসভাত নাকচ হোৱা নাই এতিয়াও ৰাজ্যসভাত এখন জীৱিত হৈ আছে সেই বিলখন এতিয়া নাকচ কৰি নতুনকৈ এখন অদ্ভুত পৃথিৱীত নথকা এটা নতুন বস্তু তৈয়াৰ কৰিব খুজিছে যে জনজাতি ভেলী পৃথিৱীত নথকা মোক এটা কথা কওক য'ত থকা জনজাতি প্লেইনছ মানে ভৈয়াম জনজাতি যেটো আপোনাৰ হেৰি আছে সেকশন আছে তাত বিল যোৱাৰ পাছতো সেইখন পাছ কৰা নাই পেলাই থৈছে আৰু এতিয়া অসমৰ কাৰণে ভাৰতৰ গোটেই সংবিধানিক সিস্টেমটো বদলাই যি সংবিধান ভাৰতবৰ্ষৰ সকলো লিডাৰবিলাকে আলোচনা কৰি 3 বছৰ আলোচনা কৰি ট্ৰাইবেল মানে আপোনাৰ ST হিলছ আৰু ST প্লেচ তৈয়াৰ কৰিছে তাত অসমৰ পৰা তেওঁলোকে ভেলী নামৰ এটা বস্তু তৈয়াৰ কৰিছে এটো 6 জনগোষ্ঠী জনজাতীয় কৰণৰ দিশে আগবাঢ়িছে আৰু অসমখনক এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰাৰ কাৰণেও আমাৰ চৰকাৰে প্ৰেৰণ কৰিব লাগে তেতিয়াহে অসমৰ খিলঞ্জীয়া ৰক্ষা কৱচ অসমৰ জনজাতিসকল ৰক্ষা কৱচ আৰু অসমৰ জাতীয় খিলঞ্জীয়া ৰক্ষা কৱচ ভাল হ'ব থ্যাংক ইউ স্পিকাৰ মোড সুৰক্ষাৰ কাৰণেহে জনজাতিক লাগে জনজাতিকৰণ লাগে মইতো বিচাৰো যে গোটেই অসমখনকে এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব মই বিধানসভাত আহি পেলাই দুখ অনুভৱ কৰিছোঁ যিহেতু মানে মই ভাবিছিলোঁ আমাৰ আদিবাসী জনগোষ্ঠীটোক মানে সেপাৰেট হিচাপে ST দিব নেকি বুলি আমি ভাবিছিলোঁ আৰু যিহেতু আমাৰ CM ছাৰে অলৰেডি আমাৰ আদিবাসী মহাসভাত বৰডুমচাত ছাৰে কৈছিলে যে তোমালোকৰ আদিবাসী জনগোষ্ঠীটোৰ ST ষ্টেটাছটো মানে 80% আগবাঢ়ি গৈছে কিন্তু আমি এতিয়া যোৱাকালি নিউজত এখন পাইছিলোঁ যে মানে আমাক মানে এই ST ভিত মানে ৰাখিব বুলি কৈছে কিন্তু মানে আদিবাসী কি বোলে অল ইণ্ডিয়া লেভেলত মানে যেটো মানে হেৰিত আছে সেইটোৱে থব লাগে কিন্তু ST ভিটো মানে কি ভি মানে ভ্যালুলেছ কাৰণে আমি মানে ভাবিছোঁ ST VC সেইবিলাক আমাক একো নালাগে ST আমি জনামতে দুইটাই আছে এটা হ'ল প্লেন এটা হ'ল আপোনাৰ হিলছ টু প্লেন বা হিলছৰ ভিতৰত আমাক ৰাখিব লাগে ST এইবিলাক VC সেইবিলাক কি আকৌ মানে নতুনকৈ সংবিধান এটা ওলাইছে আমি তো মানে বুজিব পৰা নাই এটো মানে এটা চৰকাৰে এটো মানে এটা নাটকে কৰি আছে মানে বিধানসভাৰ আগে নে কিটো মানে খসাকে মানে জনগোষ্ঠীবিলাকক ST দিব বিচাৰিছে আৰু লগতে আমি জনগোষ্ঠীৰ লগত একচুয়ালি নাছিলো আমি সেপাৰেট 96 ৰ পৰা আন্দোলন কৰি আহিছো আমি জনগোষ্ঠীকে বেয়া পোৱা নাই সিহঁতকো যদি চৰকাৰে ST দিয়ে আমি হেতু বেয়া পোৱা নাই কিন্তু আমাৰ যেটো আদিবাসী জনগোষ্ঠী আমি সেপাৰেট হিচাপে আমি আন্দোলন কৰি আহিছিলো কিন্তু হে সেপাৰেট হিচাপে আন্দোলন কৰি আমি যদি আমাৰ যদি CM ছাৰে নিজে খুদ কৈছিলে যে 80% আগবাঢ়ি গৈছে এই 80% আগবাঢ়ি যাওঁতে আকৌ জনগোষ্ঠীৰ লগত খামৰি কিয় ধৰিছে আমাক হেতু আমাৰ এটা ডাঙৰ প্ৰশ্ন যে আমাক ST দিব নিদিয়ে আমাক সন্দেহ লাগিছে মানে যেহেতু ইমানখিনি আগবাঢ়ি গৈছে 20% বাকি আছে 20% বিধানসভাত পাছ কৰি দিলে তো আমাৰ ST পায়ে যাওঁ তো হেতু আকৌ মানে কিয় পিছৰ পৰ্যায়লৈকে লৈ যাব বিচাৰিছে কিন্তু আমি হেতুত খুকি নহয় আমাক চৰকাৰে স্পষ্ট কৰিব লাগে মই আজি হেমন্ত বিশ্ব শৰ্মা ছাৰক মই লগ কৰিব বিচাৰিম আৰু যেহেতু এপইণ্টমেণ্টৰ কাৰণে মই লাগি আছোঁ যদি এপইণ্টমেণ্ট পালে মই স্পষ্টকৈ সুধিম যে ছাৰ আমাক আপুনি আদিবাসী জনগোষ্ঠীটোক আপুনি এনে ফাঁকি মাৰি আহিছে নে আপুনি সঁচাকৈ STটো দিব যদি সঁচাকৈ আপুনি STটো দিয়ে তেতিয়াহ'লে আপুনি স্পষ্ট কৰিব লাগে যে আমি আদিবাসী জনগোষ্ঠীক ST দিম আৰু প্লেন বা হিলছ দুটাৰ ভিতৰত আমাক মানে ৰাখিব লাগে আৰু যদি নাই তেতিয়াহ'লে স্পষ্টভাৱে আপুনি কৈ দিব লাগে যিহেতু আমাক ভোট বেংক হিচাপে আপুনি ব্যৱহাৰ কৰিব নালাগে যিহেতু কংগ্ৰেছেও আমাক ভোট বেংক হিচাপে ব্যৱহাৰ
কৰিলে, AGPও আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে, আজি BJPও আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নালাগে। আৰু আমি অলৰেডি আমি বহুত শিক্ষিত হৈ আহিছে, আমাৰ ল'ৰা ছোৱালী এতিয়া বুজি পাইছে পলিটিকেল মানে কি, পলিটিকেলৰ মূল মানে অৰ্থটো বুজি পাইছে। আৰু সেইকাৰণে আমাৰ প্ৰদীপ নাথ ডাঙৰীয়াই আজি মানে আমাৰ জয় ভাৰত পাৰ্টি খুলি গৈছে, আদিবাসী মানে যিটো পাৰ্টি ৰাজনীতি পাৰ্টি খুলি গৈছে। যদি চৰকাৰে যদি আমাক যদি এনেধৰণৰ মানে ভিকু ভাওনা কৰি থাকে, তেতিয়াহ'লে আমি অল অসমত আমাৰ 6টা মেজৰিটি চিট, কিবা 40টা মেজৰিটি চিট আছে, আমি সেই মেজৰিটি চিটবিলাকত আমি নিজৰ কেণ্ডিডেট আদিবাসী জনগোষ্ঠীৰ কেণ্ডিডেট দি পেলাই আমি মানে আদিবাসী মানে ভোটত আমি মানে এবাৰ জয়যুক্ত হৈ ওলাই আহিম বুলি আমি আশা কৰিছোঁ। আৰু আমি এইটো কৰি দেখুৱাম মানে, যদি চৰকাৰে যদি আমাক এনেধৰণৰ মানে ফাঁকি চাটি মাৰি থাকে, যদি আমি এইটো এইবাৰ কৰিমেই মানে আদিবাসী ৰাজনীতি পাৰ্টি আমি থিয় কৰিম। আমাৰ যদি 40টা চিটৰ ভিতৰত যদি আমি 20টা যদি জিকাব পাৰিছোঁ, বিধানসভাত আমাৰ মাত মাতিব। আমাৰ কি বোলে MP যদি আমি জিকাব পাৰোঁ, আমাৰ 2-3টা আমাৰ কি বোলে গৈ পেলাই আমাৰ লোকসভাত মানে মাত মাতিব পাৰিব। তেতিয়াহ'লে আমি মানে চৰকাৰৰ ওচৰত আমি মানে হাত ফেলাব দৰকাৰ নহ'ব। আৰু যদি আমাক হেষ্টিটো দিয়ে, তেতিয়াহ'লে আমি বিধানসভাত আমি চৰকাৰক মানে ছাপৰ্ট কৰিম, নহ'লে আমি কেতিয়াও নকৰোঁ।